ইয়াতে মানে পুৰা চাপৰ দেখায় আৰু পেটলা দেখায় মানে মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দাদা কেনেকুৱা লাগিছে ইয়াত ভালে লাগিছে মানে পুৰা শকত যেন লাগিছে ন আপনার তো হেৰি লাগিছে অঁ ক্ষীণ লাগিছে আৰু ইয়াতে আৰু এজন মানে ইয়াতে মানে পুৰা ক্ষীণ যেন লাগে চাওক এইটো বঢ়িয়া একেবাৰে ক্ষীণ এইটো বঢ়িয়া ইয়াতে আহিলে আপুনি ক্ষীণ হ'ব আৰু ইয়াতে আহিলে শকত হ'ব চাওক চাইন্সৰ এইবিলাক বস্তু দেখিলে মানে একেবাৰে আচৰিত লাগে চাওক না মোৰ দাদাৰ মানে অকল মানে মূৰটো দেখা পাইছে আপোনালোকে চাওক মই আপোনালোকক দেখাই আছোঁ কেনেকৈ এই বস্তুটো চব দেখাম আজি আপোনালোকে এই বস্তুটো মানে অলপ ধ্যান দি চাওক মানে এইবিলাকত মানে তেল ৰিফাইন কৰা হয় কেনেকুৱা ৰিফাইন কৰা হয় চাওক মানে মেচিনবিলাক চাওক আপোনালোকে তো গাইজ এই বস্তুটো মানে বুজিবলৈ হ'লে বহুত মাইণ্ড খটুৱাব লাগে যে পানীখিনি ক'ৰ পৰা আহি আছে এইফালেতো মানে কোনো নলী নাই তো পানীখিনি মানে ক'ৰ পৰা আহি আছে মই আপোনালোকক কৈ দিছোঁ মানে ইয়াতে পাতলা মানে ৰাঙৰ নিচিনা মানে এটা পাইপ আছে তো এই পাইপৰ ফালে মানে তলফালে পানী এনেকুৱা উঠি আছে আকৌ নামি আছে ইয়াতে মানে কি ধুনীয়া এটা ছিষ্টেম মানে এই পাইপটো কোনো মানে মূৰাই দিব নালাগে কেনেকুৱা পানী ওলাই দেখিব নেকি মানে অকল হাতখন নিম আৰু একো কৰিব নালাগে চাওক দেখিছে নেকি মানে অকল হাতখন নিলেই পানী ওলায় আৰু একো কৰিব নালাগে মানে এই যে মানুহজন দেখা পাইছে এইজন মানে একেবাৰে প্লাষ্টিকৰ কিন্তু চাওক মানে পুৰা কথা পাতি আছে মানে চাওক ৱাও মানে কি কম হাই গাইজ ৱেলকাম বেক টু মাই চেনেল গাইজ যিহেতু আপোনালোকে গম পাইছে যে মই বহুত দিনৰ পৰা গুৱাহাটী আছোঁ তো আজি ভাবিছোঁ অলপ ঘূৰি আহোঁ তো ক'ত যাওঁ কি কৰোঁ চব দেখা পাব আপোনালোকে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ বৰ্তমান আমি আহিছোঁ ছায়েন্স মিউজিয়ামত আৰু ইয়াতে মানে বহুতো জানিবলগীয়া শিকিবলগীয়া বস্তু আছে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গাইজ চাওক কিমান ধুনীয়াকৈ পানী পৰি আছে তো এতিয়া হয়তো আপোনালোকে ভাবি আছে যে পানীখিনি ক'ৰ পৰা আহি আছে মানে পানীখিনি তলৰ পৰা উঠি আছে আকৌ এই গোলাকাৰটোত লাগি আকৌ মানে তলফালে নামি আছে তাতে মানে গাইজ যিমান বস্তু দেখা পাব চব মানে ছায়েন্সৰ বস্তু মানে চব জানিবলগীয়া শিকিবলগীয়া বস্তু তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গাইজ এয়া চাওক মই যে এইটো ঘূৰাই আছোঁ এইবিলাক ঘূৰাওঁতে মানে বহুত শক্তি লাগে চাওক ইয়াতে কি লিখা আছে আসনখনত বহক আৰু ছাতিৰ মাজৰ দণ্ডডাল ঘূৰাই ছাতিটো লাহে লাহে ঘূৰাওক লক্ষ্য কৰক যে আপোনাৰ আসনখন বিপৰীত ফালে ঘূৰে এতিয়া দাদাই আপোনালোকক ঘূৰাই পেলাই দেখাই দিব চাওক ছায়েন্স মিউজিয়ামত মানে যি আছে চবৰ নাম লিখি দিছে ইয়াত চাওক বহুত ধুনীয়া ধুনীয়া জীৱ জন্তু ইয়াতে বহুত কিবা কিবি আছে মই চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক গাইজ এইবিলাক চব মানে প্লাষ্টিক দি বনোৱা চাওক চব প্লাষ্টিকেৰে বনাইছে চাওক এইফালে দৰ্জা আছে তো নামি পেলাই আপোনালোকক ভালকৈ দেখাই আছোঁ চাওক এইটো চিম্পাঞ্জিৰ নিচিনা লাগিছে এইটো চিম্পাঞ্জি নেকি চাওক এইটো চিম্পাঞ্জি নেকি এইটোৰ ওচৰত যাবলৈ চেষ্টা কৰিম তো চাই থাকক চাওক টাকলা টাকলা এইটো হৰিণা যেন লাগিছে শিং কেইটা চাওক না কেনেকুৱা বনাইছে এইবিলাক মানে যোৰা লগাইছে ইয়াত চাওক নাট বল্টটো আছে ইয়াতে নাট বল্টটো দি যোৰা লগাইছে চাওক তো এতিয়া ইয়াৰ পৰা ওলাই যাওক আচলতে ইয়াত অহাটো ঠিক নহয় মই আপোনালোকক দেখাবলৈ ইয়াত আহিছোঁ তো ওলাই যাওঁ এতিয়া ইয়াতেতো বেছি একো নাই সেইটো ছাইডত মানে আছে মই দেখাই আছোঁ আপোনালোকক আৰু এইবিলাকক দেখিলে মানে পূৰা অৰিজিনেল যেন লাগে চাওক না একেবাৰে অৰিজিনেল লাগে মোৰতো হঠাৎ ভয় লাগি যায় ইয়াতে লিখা আছে ষ্টুডেণ্ট এক্টিভিটি কৰ্ণাৰ মানে স্কুলৰ পৰা যে শিক্ষামূলক ভ্ৰমণলৈ আহে যে মানে পিকনিক খাব আহে যে শিক্ষামূলক ভ্ৰমণ তো ষ্টুডেণ্টবিলাক আহিলে এইটো ৰুমত সোমাব পাৰিব আৰু বাহিৰা মানুহ আহিলে নোৱাৰিব ইয়াতে প্ৰৱেশ নিষেধ লিখা আছে চাওক ন' এণ্ট্ৰি মানে এইখন অকল ষ্টুডেণ্টৰ বাবে ইয়াতে দেখিব পাৰিছে কাঠৰ দলং মই আপোনালোকক ভালকৈ দেখাই আছোঁ বহুত ধুনীয়া এখন দলং ভাল লাগে এইবিলাকত উঠি পেলাই এইটো হৈছে হৰিণা আচল হৰিণা এইবিলাক চব প্লাষ্টিকৰ হয় ৱাও চাওক কিমান ধুনীয়া লাগিছে ইয়াতে মানুহ এইজন আৰু এইজন কিফালে পুৰা কাম চলি আছে মানে ইয়াতে আৰু বহুত কিবা কিবি বনোৱা হৈ আছে এতিয়াতো মানে এইবোৰ দেখোঁতে মানে ইমান ভাল লগা নাই কাৰণ বহুত দিন হৈ গ'ল এইবিলাকত কোনো কাম কৰা নাই চফা কৰা হোৱা নাই তো যদি আপুনি আহিব খোজে তেনেহ'লে জানুৱাৰী মাহত আহিব প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত মানে পুৰা চব মানে ধুনীয়া কৰা হয় কাৰণ চবেতো পিকনিক খাব আহে মানে ঘূৰিবলৈ আহে জানুৱাৰী মাহত জানুৱাৰী ফেব্ৰুৱাৰী ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 3 মাহত আহিলে ভালকৈ দেখিব পাৰিব
ऐसी जीत चाहे जिंदगी है। মানে দাদাৰ ইমান ভাগৰ লাগিছে যে একেবাৰে মানে অৱস্থা শেষ পুৰা ধুই ল'লে আৰু একেবাৰে মানে অৱস্থা নাই। এইবিলাক হাঁহৰ পিঠিত বহিম এতিয়া আমি ভাই ককাই দুজন দুই পিঠিত বহিম। ৱাহ কিমান ভাল লাগে। তো গাইজ এই বস্তুটো মানে বুজিবলৈ হ'লে বহুত মাইণ্ড খটুৱাব লাগে যে পানীখিনি ক'ৰ পৰা আহি আছে, এইফালেতো মানে কোনো নলী নাই, তো পানীখিনি মানে ক'ৰ পৰা আহি আছে এইটো বহুত মাইণ্ড খটুৱাব লাগে বুজিবলৈ হ'লে। তো মই আপোনালোকক কৈ দিছোঁ মানে ইয়াতে পাতলা মানে ৰাঙৰ নিচিনা মানে এটা পাইপ আছে। তো এই পাইপৰ ফালে মানে তলফালে পানী এনেকুৱা উঠি আছে আকৌ নামি আছে। গাইজ এতিয়া মানে আমি এই ঘৰখনৰ ভিতৰত সোমাম। তো ইয়াতে মানে প্ৰায় জেগাত কেমেৰা এলাও নাই। তো য'ত য'ত মানে কেমেৰা এলাও আছে তো তাত আপোনালোকক মানে মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম, মানে যিমান পাৰোঁ দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ইয়াতে মানে কি ধুনীয়া এটা চিষ্টেম, মানে পাইপটো কোনো মানে মূৰাই দিব নালাগে। কেনেকুৱা পানী ওলাই দেখিব নেকি, মানে অকল হাতখন নিম আৰু একো কৰিব নালাগে। চাওক দেখিছে নেকি, মানে অকল হাতখন নিলেই পানী ওলায় আৰু একো কৰিব নালাগে। মানে এই হাতখন যিমান সময় ৰাখিম পানী ওলাব, হাত লৈ আহিলে পানী ওলোৱা বন্ধ। ইয়াতে মানে পুৰা চাপৰ দেখায় আৰু পেটলা দেখায়। মানে মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। দাদা কেনেকুৱা লাগিছে ইয়াত? ভালে লাগিছে, মানে পুৰা শকত যেন লাগিছে ন? আপোনাৰতো হেৰি লাগিছে, অঁ ক্ষীণ লাগিছে। আৰু ইয়াতে আৰু এজন মানে ইয়াতে মানে পুৰা ক্ষীণ যেন লাগে। চাওক এইটো বঢ়িয়া, একেবাৰে ক্ষীণ, এইটো বঢ়িয়া, দেখিম একেবাৰে ক্ষীণ ইয়াতে। মানে ইয়াতে আহিলে আপুনি ক্ষীণ হ'ব আৰু ইয়াতে আহিলে শকত হ'ব। চাওক ৱাও, আৰু ইয়াতে আহিলে বাটিয়া বাটিয়া যেন লাগে। চাওক আৰু মই যে আপোনালোকক দেখাইছিলোঁ বাহিৰত এটা যে পানী কেনেকুৱা ওপৰেদি উঠে কেনেকুৱা নামে, এইটোতো ছেইম। চাওক এই পিছফালে কোনো নলী নাই, এই সৰু ডাঙৰ নিচিনা এটা পাইপ আছে। এই পাইপৰ ফালে মানে তল পৰা উঠি আছে আকৌ নামি আছে। বহুত বস্তু শিকিব পাৰিব। চাওক এইবিলাক হৈছে ছায়েন্সৰ কেটাগৰী। এইবিলাক দেখুৱাৰ মাজতে আপোনালোকৰ এটা কথা ক'ব বিচাৰিছোঁ। তো আপোনাৰ ল'ৰা ছোৱালী যদি মানে স্কুলত পঢ়াই আছে আৰু প্ৰত্যেক বছৰতো এনেকুৱা মানে স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণত মানে টিচাৰসকলে লৈ যায়, তো যদি এনেকুৱা যায় তো আপোনাৰ ল'ৰা বা ছোৱালীক দিব। কাৰণ এনেকুৱা লৈ আহিলে টিচাৰসকলে বহুত কিবা কিবি বুজাই দিয়ে, মানে বহুত নলেজ বাঢ়ে, বহুত মানে শিকিব পাৰে। তো মইতো আপোনালোকক বেছি একো শিকাব নোৱাৰোঁ, তথাপিও যি দেখিছোঁ দেখাই আছোঁ। তো আপোনাৰ যদি ল'ৰা ছোৱালী বা আপুনি যদি ষ্টুডেণ্ট হয় তেনেহ'লে স্কুলৰ পৰা এনেকুৱা গ'লে মানে শিক্ষামূলক ভ্ৰমণলৈ যাব। অইল ৰিফাইনাৰী আপোনালোকে দেখিব পাৰে। এই বস্তুটো মানে অলপ ধ্যান দি চাওক, মানে এইবিলাকত মানে তেল ৰিফাইন কৰা হয়। মানে কেনেকুৱা ৰিফাইন কৰা হয় চাওক, মানে মেচিনবিলাক চাওক আপোনালোকে। এই বস্তুটো চাওক, মানে এনেকুৱা লাগিছে যে ঘূৰি ঘূৰি ওপৰ ফালে উঠি আছে, কিন্তু এনেকুৱা নহয়, অকল মানে ঘূৰি আছে। চাওক যদি আপোনাক মানে শিক্ষামূলক ভ্ৰমণত আহে তো টিচাৰসকলে পূৰা বুজাই দিব ধুনীয়াকৈ এইবিলাক। আৰু এই ইয়াতে লিখা আছে PC ৰে দ্য ফাদাৰ অফ ইণ্ডিয়ান কেমিকেল ইণ্ডাষ্ট্ৰি। আৰু এতিয়া আমি মানে ইফালে ওপৰত উঠি ভালকৈ দেখাম আপোনালোকক। ইয়াতে লিখা আছে ফান চায়েন্স, মজাৰ বিজ্ঞান। মানে বহুত মজা লাগে ইয়াতে আহিলে, ভাল লাগে। আপোনালোক আহিব। ইয়াতে মানে এইটো বটমত টিপি দিলে এইখন ঘূৰে। মই আপোনালোকক দেখাই আছোঁ, চাওক দেখাইছে নেকি কেনেকুৱা ঘূৰি আছে। চাওক মানে এইটোৰ পৰা হাত নমাই দিলে বন্ধ। চাওক ইয়াতে এটা কুঁৱা আছে, মই আপোনালোকক দেখাইছোঁ। এইটো দেখোঁতে যেন একেবাৰে কুঁৱা যেন লাগে, কিন্তু এইটো ইমান নীল নহয়। এইটো ইয়াত মানে টাইলছৰ ওপৰত যিমানখিনি দেখা পাইছে অকল এইখিনি, কিন্তু ইয়াতে দেখিলে এনেকুৱা লাগে যে ইমান নীল। চাওক একেবাৰে নীল নীল যেন লাগে, এনেকুৱা লাগে যে এইটো মানে একেবাৰে তল নাই আৰু ইমান নীল, কিন্তু অকল ইয়াতে টাইলছৰ ওপৰত। চাওক অকল এইখিনি। আপোনালোকে এই ছায়েন্সৰ মানে এই আচৰিত আচৰিত বস্তু দেখিলে মানে পূৰা পগলা হৈ যাব। এনেকুৱা মানে ৰিয়েলত মানে আৰু ভাল লাগে, বহুত নলেজ বাঢ়ে। চাই থাকিব আপোনালোকে। তাতে লোহাৰ নিচিনা এটা বস্তু, চাওক তলফালে এনেকুৱা দিলে পূৰা হাতৰ জোখটো ওলাই আহে। চাওক আৰু এইটো চাওক মানে হাৱাই উৰাই আছে। এইটো মানে ইয়াতে টিপি দিলে কিন্তু হাৱাই এনেকুৱা উৰাই লৈ যায়। চাওক আচলতে তেওঁলোকে পাৰা নাই, এইটো মানে একে বলত মাৰিব লাগে যাতে এক জেগাত থাকে। এইটো হৈছে মেইন চায়েন্স।
আৰু চাওক আমিতো পঢ়াত পাইছিলোঁ চাইন্সত যে এটা লোহাত বহিলে সোমাই যাব আৰু চাওক ইয়াতে মানে পুৰা মানে জোঙা জোঙা এইবিলাক লোহা ইমান দুখ পোৱা যায় তথাপিও মানে বহিলে একো নহয় চাওক মই বহি আছোঁ একেবাৰে মানে দুখ পোৱা নাই আৰু ইমান জোঙা জোঙা মানে বহুত দুখ পালে হয় এটা লোহা হ'লেতো মানে পুৰা সোমাই গ'ল কিন্তু একেবাৰে দুখ পোৱা নাই আপোনালোক আহিব আহি এইবিলাক ট্ৰাই কৰি যাব চব চাব চাইন্সৰ এইবিলাক বস্তু দেখিলে মানে একেবাৰে আচৰিত লাগে চাওক না মোৰ দাদাৰ মানে অকল মানে মূৰটো দেখা পাইছে আপোনালোকে চাওক ৱাও কেনেকুৱা এইটো আচৰিত যেন লাগে এইটো কি আছে হেড অন এ প্লেটাৰ অকল মানে মূৰটো দেখা পাই চাওক মই আপোনালোকক দেখাই আছোঁ কেনেকৈ এই বস্তুটো চব দেখাম আজি আপোনালোকক মানে ইফালে পিছফালে এখন দৰ্জা আছে চাওক মই দেখাই আছোঁ ইয়াত দাদা সোমাই আছে মানে এই দৰ্জাৰ ফালে সোমোৱাৰ পিছত মানে অকল আপোনালোকৰ এই চাওক মানে ডিঙিটো দেখা পাব আৰু বাকীখিনি ইয়াতে লুকাই থোৱা আছে আচৰিত হাফ ইউ হাফ মি মানে ইয়াতে অকল হাফ দেখা পাব তলফাল চালে অকল তলফাল আৰু ওপৰ চালে অকল ওপৰ মানে অকলেই হাফ ইয়াতে লিখা আছে হাফ মি হাফ ইউ ইয়াতে এখন ঘৰ আছে মানে এইখনৰ ভিতৰত সোমালে আপোনালোকে মানে দৰ্জাটো বিচাৰি নাপাব মানে য'ত যাব ধাক্কা খাব মই আপোনালোকক দেখাই আছোঁ এয়া চাওক ঘৰখন চাওক মানে য'ত যাব আপোনালোকে ধাক্কা খাব চাওক মানে ইফালে যাব মানে ছেইম যেন লাগিব চব ছেইম চাওক মানে যোনফালে যাব ছেইম আৰে বাপৰে ভয় লাগে এয়া চাওক ইফালে বন্ধ চাওক এই মানে ৰাস্তাবিলাক ওলোৱা মানে বহুত মুস্কিল আৰু কোনোবাই যদি ইয়াতে অকলে সোমায় মানে বেৰা খাই যাব দৰ্জা মানে নাপায় আৰু পিছত গণ্ডগোল হৈ যাব চাওক অল ৰাইট এতিয়া ওলাই আহিলোঁ চাওক আমি কিন্তু ইফালে সোমোৱা নাছিলোঁ মানে পূৰা ঘূৰি ঘূৰি আহিছোঁ তো কোনোবাই বহুত মানুহ এনেকুৱা আছে ভিতৰত সোমাই আৰু ৰাস্তাটো মানে নাপায় ইয়াতে মানে আৰু এটা বস্তু মানে একেবাৰে আচৰিত হৈ যাব চাওক আপোনালোকে চাওক ইয়াতে মানে ট্ৰেইনৰ এখন পিক দিয়া হৈছে আৰু ইয়াতে গ্লাছখন ইয়াতে শেষ চাওক মানে ইফালে আৰু নাই আৰু ইফালে মানে এই গ্লাছখন সিফালে আৰু নাই কিন্তু দেখোঁতে চাওক না মানে এনেকুৱা লাগে যে এই দীঘল মানে পুৰা এনেকুৱা ট্ৰেইনখন গৈ আছে এনেকুৱা লাগি আছে আৰু ইফালে ছেইম মানে আপোনালোকে মোৰ মোবাইলটো দেখা পাইছে সেইকাৰণে মানে ইমান বুজা নাই কিন্তু ৰিয়েলত আহি চাব এইটো মোবাইলটো দেখা পাইছে সেইকাৰণে আপোনালোকে ভাবি আছে ইয়াতে গ্লাছ আছে কিন্তু মোবাইলটো যদি নেদেখায় মানে পুৰা একেবাৰে মানে এনেকুৱা লাগে যে দীঘল এখন ট্ৰেইন চাওক আৰু ৰাস্তাটো দীঘল এনেকুৱা লাগে আগতে মই মানে দুবাৰমান আহিছোঁ ছায়েন্স মিউজিয়ামত সেইকাৰণে আজি মানে একেবাৰে ফটোশ্বুট কৰা নাই মানে আগতে আহি বহুত ফটো মাৰিছিলোঁ তেতিয়া মোৰ চেনেল নাছিল তো এতিয়া মানে আজি মানে এখনো ফটো মাৰা নাই অকল আপোনালোকক দেখাই আছোঁ ইয়াতে মানে কাৰেণ্ট উৎপন্ন হয় মানে ইয়াতে হাতখন নিলেই কাৰেণ্ট উৎপন্ন হয় চাওক দাদাই মানে ইয়াতে এই চাওক মই দেখাইছোঁ আপোনালোকক এইটো ইয়াতে হাতখন নিলেই মানে কাৰেণ্ট সৃষ্টি হৈ যায় চাওক মই দেখাইছোঁ এয়া চাওক ৱাও মানে হাতখন নিলেই কাৰেণ্ট সৃষ্টি হৈ যায় চাওক না চায়েন্সে মানে কি কৰিব নোৱাৰিলে এইটো চাওক মানে একেবাৰে আচৰিত বস্তু মানে আপোনালোকক দেখাইছোঁ আৰু বহুত এনেকুৱা বস্তু আছে দেখুৱাব নোৱাৰিলোঁ কাৰণ চব দেখালেতো ব্লগটো বহুত দীঘল হৈ যাব তো আপোনালোকে ৰিয়েলত আহি এবাৰ চব চাই যাব মানে কি বস্তু বনাই থৈছে বা মানে আচৰিত লাগে ঘৰৰ ভিতৰত চব দেখালোঁ আপোনালোকক তো এতিয়া ওলাই যাম ইয়াৰ পৰা ওপৰৰ পৰা তল চাওক কেনেকুৱা লাগি আছে কিমান মানুহ আহিছে এতিয়াতো মানে প্ৰায় সন্ধিয়া হ'বলৈ ধৰিছে সেইকাৰণে মানুহ কম মানে দিনততো আৰু বেছি মানুহ থাকে এতিয়া মানে আৰু এখন ৰুমত সোমাই আহিছোঁ চাওক গাইজ চাওক এইবিলাক মানে চব অৰিজিনেল হয় এইবিলাক মানে কোনো কাঠৰ নহয় প্লাষ্টিকৰ নহয় মানে এইবিলাক একেবাৰে অৰিজিনেল মানে এইবিলাকৰ গ্লাছৰ ভিতৰত ঔষধ দি ৰখা হৈছে যে পচি নাযায় যাতে চাওক এইবিলাক মানে একেবাৰে অৰিজিনেল হয় গাইজ এই যে মানুহজন দেখা পাইছে এইজন মানে একেবাৰে প্লাষ্টিকৰ কিন্তু চাওক মানে পুৰা কথা পাতি আছে মানে চাওক মানে কি কম আৰু এইবিলাক চাওক মানে চায়েন্সৰ এইবিলাক হৈছে মেইন বস্তু ইমান ভয় লাগি আছে যে এনেকুৱা লাগিছে যে মোক কামোৰ মাৰি দিব চাওক কিন্তু এইবোৰ অকল ছবি হয় আঁকি থোৱা হৈছে আৰু এইটো চাওক মানুহৰ মানে শৰীৰৰ হাড়বিলাক কেনেকুৱা থাকে ইয়াতেতো মানুহৰ হাড় দেখাইছোঁ তো এইটো চাওক মানুহৰ মগজু অলৰাইট এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু চাওক এতিয়া মানে পূৰা সন্ধিয়া হ'ব ধৰিছে
আজি ইয়াতে আহিলেও বহুত ভাল লাগিছে আপোনালোকক সব দেখাব পাৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট লগত বাই বাই